Hello everyone, কি খবৰ আৰু ইয়াতে মানে ইমানেই ঠাণ্ডা আমাৰ তাৰ ইমান ঠাণ্ডা নাই কিন্তু ইয়াত বহুত ঠাণ্ডা পাইছো আৰু এতিয়া শুই উঠি মুখখন ধুই আহিছো চাটা খোৱা হোৱাই নাই কালে ভাইটি যাব ওলাইছে ভাইটিও আছিল ইয়াতে মই থকা কাৰণে আৰু হেতি স্কুল যাব আৰু আমি যাম গৈ আজি বাও আছে বাও যাবগৈ তাকে আহিছো ওলাই আগফালে বাটলে আহিছো ওলাই ভাইটি যাবলৈ ওলাইছে তাকে আগবঢ়াব আহিছো আৰু আজি আমিও যামগৈ ভাল নালাগিব আৰু আজি ঘৰলে যামগৈ আহা দিনাখন বহুত ফুৰ্তি লাগি আছিল কিন্তু এতিয়া মনটো বেয়া লাগিব আৰু তথাপি যাবতো লাগিবই আমাৰ হিয়া কোনজনী হা হিয়া নাই নেকি ফুফু গল হিয়া ফুফু গল ধুনু হিয়া ফুফু গল আকৌ এজনী আমাক কলিজাজনী এজনী কলিজা এজনী কোন এজনী কোন আমাৰ হিয়া হেল্ল' এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এইফালে ভাইটি যাবলৈ ওলাইছে তাক আগবঢ়াই দিব আহিছো আৰু দি কৰি লৈ মই যাওঁ গা চা ধুই কৰি আজৰি হওঁগে যেহেতু আমি 11টা বাজিত আমি ইয়াৰ পৰা ওলাই যাম আৰু এইফালে আমাৰ ধুনু গ'ল স্কুললে ৰাতিপুৱা আহিলে মাছৰ বেপাৰী আৰু বৈ বিচাৰি ফুৰিছিলে কি খুৱাম কি নুখুৱাম মাছ মাংস ডিম খাই আছো আকৌ এতিয়া মাছ বেপাৰী মাতিছে মাছ ৰাখিবৰ কাৰণে আৰু এইকেইটা মাছ যে মই খাই ভাল পাওঁ সেই কাৰণে এয়াকে ৰাখিলে এই ডাঙৰ মাছও আনিছিলে এইকেইটা আৰু বোলো ডাঙৰ মাছ কেইটা নাখাওঁ সৰু মাছে খাম সেইকেইটা মই ভাল পাওঁ ভাঙন মাছ আৰু সেই কাৰণে তাকে ৰাখিব ক'লো এতিয়া ৰখি আছো মাছ কেইটা ল'লেই মই বাচিম আৰু বাছি কৰি লৈহে গা ধুমগে আৰু এইফালে বাছি কৰি লৈ গা চা ধুই ভাত চাত খাই কৰি ওলালো আৰু এতিয়া দেখুৱাব নহ'ল দেৰিয়ে হ'ব যে আমাৰ সেই কাৰণে আৰু আমাৰ ধুনু আৰু হিয়াক এইফালে আমাৰ ধুনু আৰু এজনী ধুনু আৰু গোটেইকেইজনী লগ হৈ যে কি কৰি আছে নহয় খেলি আছে আৰু তাকে এতিয়া যাওঁ মানুহখিনি মাত দি কৰি আহোঁগে আৰু এইফালে যামগে ওলাই বাও যাব মোৰ লগত বাও বিয়াতে আহিছিলে বিয়া দেখিয়ে মানে মই থকাৰ কাৰণে তাইও থাকিলে আৰু এতিয়া তাইও যাবগে আৰু এফালে যামগে টমটমত এইখিনি টমটমত গৈ এইখিনি সিহঁতে তালে যাব ঘৰলে আৰু মই যাম তেজপুৰ আৰু জেঠাই দেখিছে নহয় কি গোটাই আছে কি যে পলিথিনত ভৰাই আছে ন শাক বৰা চাউল কিবা কিবি ভাগে ভাগে পলিথিনলৈ ভৰাই আছে কি দিম মানে লাগিছে আৰু ৰাতিপুৱাৰ পৰা গৈ মানে শাক ছিঙি আছে লাই শাক চুকা শাক আকৌ চাউল বৰা চাউল ভৰাই আছে ৰাতিপুৱাৰ পৰা মানে টুপুলাই গোটাই আছে মুখত তামোলখন ভৰাই লৈ আৰু এইফালে চবকে মাত বুল দিলো দি কৰি লৈ এতিয়া ওলাইছো আৰু যাবলৈ হিয়া আৰু এইফালে ধুনু দুইজনী খেলি আছে ষ্টেপ কেইটা এবাৰ উঠে এবাৰ নামে তাকে কৰি আছে আৰু তাইক ওলাই কৰি আগতে ওলাই কৰি দিলো তাক খুৱাই কৰি লৈ এতিয়া টমটমলৈ ৰখি আছো টমটমখন আহিলে মানে মই একে ৰহালে যাম টমটমত উঠি কাৰণ উঠা নমা বেগকেইটা লৈ তাইক লৈ অকলে দিগদাৰ হয় সেইকাৰণে বোলো একে টমটমতে যাম আৰু একে ৰহালে যাম সেই বুলিয়ে সেয়া টমটমখন মাতা গৈছে আৰু এইফালে টমটম আহিলে এতিয়া তাকে বাও গৈ আছে বাঘ নমাই কৰি লৈ মই যাম আৰু বাঘ নমাই দিয়াৰ পাছৰ পৰা মনটো ইমানেই বেয়া লাগিছে নহয় কি কৰিম আৰু আহিবতো লাগিবই তথাপিও ধুনুজনীলে বহুত বেয়া লাগিছে তাই দেউতাক ঢুকোৱাৰ পাছৰ পৰা মানে তাই মুখলৈ চাবই নোৱাৰো বহুত মনত পৰি থাকে আৰু এনেকৈ এৰি থৈ আহিবলৈ মানে মন নাযায় তথাপিওতো আহিব লাগিবই আৰু আহি ৰখি আছো গাড়ীৰ কাৰণে গাড়ী অথনিৰ পৰা ৰখি আছো গাড়ী নাই আধা ঘণ্টা মানে হ'ল আমি ৰখি থকা আৰু টমটমখন যাব দিয়া নাই বোলো আমাক একেবাৰে উঠাই কৰিহে যাব আপুনি আৰু তাইক লৈ দিগদাৰ হয় তাইক এতিয়া নমাই থৈবও নোৱাৰো বেগকেইটা এৰিবও নোৱাৰো সেইকাৰণে টমটমখনতে তাক বহাই থৈছো আৰু গাড়ীৰ কাৰণে ৰখি আছো এতিয়া গাড়ী তাকে বোলো আহিব টাইম হৈছে গাড়ী বাৰু আৰু এইফালে পালো বাৰু গাড়ী এইফালে তাইক লৈ বহি লৈছো আৰু কিন্তু হিয়া এতিয়া মানে ইমানেই দিগদাৰ দিছে নহয় সিটটো মানে সৰু হয় আৰু উপায় নাপায় হাজৰিকাক ফোন কৰিছো তেজপুৰলৈ মাতিছো তেজপুৰলৈ আহিলে মানে তাতে যাম আৰু তাই বহুত দিগদাৰ কৰিছে অহা দিনাখন কিন্তু ইমান দিগদাৰ কৰা নাই কিন্তু আজিহে মানে বহুত দিগদাৰ কৰিছে আৰু তাকে এফালে হাজৰিকা আহি আছে আৰু তেজপুৰৰ পৰা গাড়ীতে যাম বুলি ভাবিছো ইয়াৰ পৰা নামি ঘৰ পাওঁতে চাগে সন্ধিয়াই লাগিব হাজৰিকা আহি আছে আৰু এতিয়া পালোহি হাজৰিকাক আৰু পাই এতিয়া ঘৰলৈ গৈ আছো আৰু হিয়াই যে কি ফূৰ্তি দেউতাকক পাই পেলাই মানে এতিয়া ঘৰলৈ গৈ আছো আন্ধাৰে হ'ল বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আজিলৈ আহিছো বাই বাই